ওদালগুৰি জিলাৰ কাৰণে আজি 10 ফেব্ৰুৱাৰী তাৰিখে 4টা সমষ্টিৰ ফাইনেল ৰোল আজি প্ৰকাশ কৰা হৈছে আৰু ফাইনেল ৰোলত আমাৰ ভোটাৰটো এনেকুৱা হ'ব যে ভেৰগাঁও এছেম্বলি কনষ্টিটুৱেঞ্চিত আমাৰ 1,60,187টা ইলেক্টৰ থাকিব। তাৰপিছত ওদালগুৰি এছেম্বলি কনষ্টিটুৱেঞ্চিত 1,69,206টা থাকিব। মাজবাট এছেম্বলি কনষ্টিটুৱেঞ্চিত 1,85,514টা থাকিব আৰু টংলা এছেম্বলি কনষ্টিটুৱেঞ্চিত 1,79,971টা ইলেক্টৰেল থাকিব। আমি ড্ৰাফ্ট পাব্লিছ কৰাৰ সময়ত টোটেল ইলেক্টৰৰ সংখ্যা আছিল 7,14,598 আৰু ফাইনেল পাব্লিছৰ সময়ত আমাৰ টোটেল ইলেক্টৰ গোটেই ডিষ্ট্ৰিক্টত আছে 6,94,848টা। গতিকে আমি দেখা গৈছে যে ড্ৰাফ্ট পাব্লিছৰ সময়ত আমাৰ যিমান ইলেক্টৰ আছিল ফাইনেল পাব্লিকেশ্যনত তাতকৈ আমাৰ ইলেক্টৰৰ সংখ্যা কমি গৈছে। গোটেই প্ৰক্ৰিয়াটো আমাৰ আৰম্ভ হৈছিল হাউচ টু হাউচ ভেৰিফিকেশ্যনৰ পৰা SROৰ আৰু হাউচ টু হাউচ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আমাৰ আৰম্ভ হৈছিল 22 নৱেম্বৰ 2025 আৰু 20 ডিচেম্বৰ 2025 প্ৰায় এমাহ পিছত এই গোটেই হাউচ টু হাউচ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত হৈছিল। তাৰপিছত 27/12/2025 ডিচেম্বৰত আমি ড্ৰাফ্ট ৰোল পাব্লিছ কৰিছোঁ। ড্ৰাফ্ট ৰোল পাব্লিছ কৰাৰ পাছত আমাৰ ক্লেইমছ এণ্ড অবজেকশ্যনবিলাক আমি লৈছোঁ আৰু ক্লেইমছ এণ্ড অবজেকশ্যনবিলাক আমি লৈ তাৰ যিটো শুনানি এই শুনানি পৰ্বটো সমাপ্ত কৰিছোঁ আমি 4 ফেব্ৰুৱাৰী তাৰিখে আৰু 4 ফেব্ৰুৱাৰী শুনানি সমাপ্ত কৰাৰ পাছত আমাৰ 10 তাৰিখ আজি আমি ফাইনেল ৰোল পাব্লিছ কৰিছোঁ। এতিয়া যেতিয়া আমি ড্ৰাফ্ট ৰোল 27 ডিচেম্বৰত আমি পাব্লিছ কৰিছিলোঁ তাৰ পাছত আমি ফৰ্ম 6টো হ'ল ইনক্লুজনৰ কাৰণে আৰু ফৰ্ম 6 আমি টোটেল পাইছিলোঁ 19,180টা আৰু 19,180টা ফৰ্মৰ পৰা আমি 17,632টা ফৰ্ম একচেপ্ট হৈছে আৰু 884টা ফৰ্ম ৰিজেক্ট হৈছে। তাৰোপৰি আমাৰ 1300 ভোটাৰ ফৰ্ম 8 যোগে ইনক্লুড হৈছে। ফৰ্ম 8 যোগে মানে আগতে বেলেগত তেখেতসকলৰ নাম আছিল তাত তেখেতসকলে নাম কৰ্তন কৰিছে আৰু ইয়াতে তেখেতসকলৰ নাম ইনক্লুড কৰিছে। তেনেকৈ ডিলিশ্যনৰ ক্ষেত্ৰত আমাৰ 3টা ভাৰ্টিকেলত আমি পাইছোঁ, এটা ডেথ, এটা পাৰ্মানেণ্টলি শিফটিং এবচেণ্ট আৰু মাল্টিপুল এণ্ট্ৰি কিছুমান এজন মানুহৰে দুটা নাম থাকে। তেনেকৈ আমি ডেথৰ ক্ষেত্ৰত আমি 20,248টা আমি ফৰ্ম আমি লৈছিলোঁ আৰু সেই ফৰ্ম এগেইনষ্টত আমাৰ 20,146টা মানুহৰ নাম ডিলিট হৈছে, একচেপ্ট হৈছে ডিলিট হোৱাৰ কাৰণে আৰু 55টা মানুহৰ নাম আমাৰ ৰিজেক্ট হৈছে। তেনেহ'লে পাৰ্মানেণ্টলি শিফটিং এবচেণ্টিৰ ক্ষেত্ৰত আমি 29,802টা ফৰ্ম পাইছিলোঁ আৰু তাৰে 19,995টা একচেপ্ট হৈছে, 9,404টা আমাৰ ৰিজেক্ট হৈছে আৰু মাল্টিপল এণ্ট্ৰিৰ ক্ষেত্ৰত আমাৰ 3,596 আছিল আৰু তাৰে একচেপ্ট হৈছে 3,474 আৰু ৰিজেক্ট হৈছে 31। গতিকে আমি ডিলিশ্যনৰ ক্ষেত্ৰত আমি টোটেল ফৰ্ম পাইছিলোঁ 53,646 আৰু তাৰে 43,613 একচেপ্ট হৈছে আৰু ৰিজেক্ট হৈছে 94,090। গতিকে আমি দেখা পাওঁ যে আমাৰ ফৰ্ম 6 যোগে আৰু ফৰ্ম 8 যোগে টোটেল ইনক্লুজন হৈছিল আমাৰ 18,932টা নহয়, 18,932টা আমাৰ ইনক্লুজ হৈছিল আৰু তাৰে আৰু টোটেল ডিলিট হৈছে 43,613। গতিকে আমাৰ গোটেইখিনি আমি চাওঁ যে 22,000মান ভোটাৰ আমাৰ এবাৰ মানে কি কমি গৈছে। এই কমি যোৱাৰ কাৰণটো আমি যদি চাওঁ আমাৰ ইয়াতে বহুত ডেড ভোটাৰ আছিল যাৰ ডিলিট হোৱা নাছিল
পাৰ্মানেণ্টলি কিছুমান মানুহ চিফ্ট কৰিছে, যাৰ মানুহ ডিলিট হোৱা নাছিল, টোটেলি ইয়াত এবচেণ্ট হৈ আছিল, সেইবিলাক মানুহৰ নাম ভোটাৰ তালিকাত আছিল, বা কোনোবা মানুহ ভোটাৰ তালিকাত নামটো আছিল কিন্তু তেখেতসকলে বেলেগ জেগাত গৈ আছে, তেখেতৰ বেলেগ জেগাত নাম উঠিছে, মাল্টিপুল এণ্ট্ৰি আছে, তেনেকুৱাবিলাক আমি ডিলিট কৰিছোঁ। আৰু এই গোটেইখিনি আজি সামৰি আজি শান্তিপূৰ্ণভাৱে আমাৰ যিটো ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশ, ইলেকশ্যনৰ কমিশ্যনৰ পাৰ্মিশ্যন, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পাৰ্মিশ্যন পাই আজি আমি 10 তাৰিখে ফাইনেল ৰোলটো পাব্লিছ কৰিছোঁ। আৰু এই ফাইনেল ৰোলকেইটা আমাৰ CO ৱেবছাইট তাতো উপলব্ধ হ'ব, আমাৰ ডিষ্ট্ৰিক্টৰ ৱেবছাইট তাতো উপলব্ধ হ'ব। আৰু যদি কোনোবাই যদি হাৰ্ড কপি চাব বিচাৰে অফিচত, তেতিয়া আমি ভেৰগাঁৱৰ কাৰণে SDO চিভিল অফিচ ভেৰগাঁৱত আমি ভেৰগাঁৱৰ কনষ্টিটুৱেঞ্চিৰ ইলেক্ট্ৰেল ৰোলটো ৰাখি থৈ দিছোঁ। তেনেকৈ টংলা LACৰ কাৰণে চাৰ্কুল অফিচ হৰিচিঙা টংলা তাতে আমি ৰাখি থৈ দিছোঁ। তাৰপিছত ওদালগুৰিৰ কাৰণে ওদালগুৰি চাৰ্কুল অফিচত আমি ৰাখি থৈ দিছোঁ, তাতো মানে কোনোবাই যদি ৰোল যদি চাব বিচাৰে তেতিয়া চাব পাৰিব। আৰু তেনেকৈ মাজবাটৰ কাৰণে মাজবাট ৰেভিনিউ চাৰ্কুলত আমি গোটেই ৰোলটো মাজবাটৰ কাৰণে ৰাখি থৈ দিছোঁ। তাৰোপৰি যিখিনি আমাৰ BLO আছে, সেই BLOবিলাককো আমি এটা এটা কপি আজিয়ে দিয়াৰ ব্যৱস্থা কৰিম। ইতিমধ্যে আমি মানে চক্ৰ বিষয়াসকলক কৈছোঁ যে BLOৰ কপিখিনি দিবলৈ। আৰু যদি কোনোবাই যদি পলিং ষ্টেচন এৰিয়াত যদি কোনোবাই ৰোলটো পৰ্যবেক্ষণ কৰিব বিচাৰে, চাব বিচাৰে, তেতিয়া মানে কি হ'ব, BLOবিলাকৰ পৰা সেই পলিং ষ্টেচন এৰিয়াত ৰোলটো চাই ল'ব পাৰিব। আৰু তাৰোপৰি আমি আমাৰ যিখিনি ৰেজিষ্টাৰ্ড ৰিকগনাইজড পলিটিকেল পাৰ্টি আছে, তেখেতসকলকো আমি ইতিমধ্যে এই বিষয়ে জনাইছোঁ। আৰু তেখেতসকলকো আমি প্ৰতিটো কনষ্টিটুৱেঞ্চিৰে এটা এটা ৰোলৰ কপি দি দিছোঁ, আৰু তেখেতসকলেও এইখিনি এতিয়া চাব পাৰিব। ইয়াৰ পিছত এই যিটো ফাইনেল পাব্লিকেশ্যন হ'ল, ফাইনেল পাব্লিকেশ্যনৰ পিছত আমাৰ এতিয়া কণ্টিনিউৱাছ আপডেশ্যন প্ৰচেছটো চলি থাকিব। কাৰোবাৰ যদি নাম যদি মানে কি হয় 1 জানুৱাৰীত আমি এইটো 2026 চনৰ 1 জানুৱাৰীত যাৰ 18 বছৰ হৈছে তাক লৈ কৰিছিলোঁ। তাৰপিছত লাহে লাহে যদি কাৰোবাৰ 1 জানুৱাৰীৰ পিছত যদি 18 বছৰ হয়, তেখেতৰ কাৰণে আমি ইনক্লুড কৰিব পাৰিম। কোনোবা যদি মানুহ যদি এইকেইদিনত মৃত্যু হয়, তেখেতৰ নাম আমি ডিলিট কৰিব পাৰিম। কোনো মানুহ যদি গুচি যায়, যিখিনি আমাৰ মানে কি ইনক্লুজন ডিলিশ্যনৰ ক্ৰাইটেৰিয়া, এইখিনি ফুলফিল হ'লে আমি কণ্টিনিউৱাছলি কৰি যাম। আৰু 1 এপ্ৰিলত মানে তেখেতসকলৰ আমি নামবিলাক উঠোৱাৰ ব্যৱস্থা কৰিম। তেনেকৈ এই প্ৰক্ৰিয়াটো চলি থাকিব। আৰু এই প্ৰক্ৰিয়াটো যিদিনাখন আমাৰ যিহেতুকে ইলেকশ্যন আহি আছে, ইলেকশ্যন আহি থকাৰ কাৰণে লাষ্ট ডে অফ নমিনেশ্যন, সিদিনালৈকে আমাৰ ইনক্লুজন প্ৰক্ৰিয়াটো চলি থাকিব। তাৰপিছত আমি গোটেই ৰোলটো আমি ফ্ৰিজ কৰি দিম, আৰু ইলেকশ্যন শেষ হোৱালৈকে আমি এই ৰোলটোত কাম নকৰোঁ। কাৰণ আমি মাৰ্ক কপি অফ ইলেক্টৰেল বনাব লাগিব, যাৰ ওপৰত বেছ কৰি আমি ভোট গ্ৰহণ কৰিম। গতিকে এই গোটেইখিনি আমি কামখিনি সুকলমে কৰিছোঁ। আমাৰ যিখিনি ফিল্ড লেভেলত আছে, যে BLO, BLA পলিটিকেল পাৰ্টিবিলাকে দিয়ে, আমাৰ BLO ছুপাৰভাইজাৰ আছে, আমাৰ AERO আছে, ERO আছে, এখেতসকলে গোটেইবিলাকে বিভিন্ন জেগাত শুনানি প্ৰক্ৰিয়াৰে গোটেইখিনি কাম সমাপ্ত কৰিছে। যিহেতু এইটো ইলেকশ্যনেৰিং ইয়াৰ, সেইকাৰণে আমি কোনো বস্তুৱে নিজাববীয়াকৈ ডিলিট কৰিব নোৱাৰোঁ। আমি প্ৰপাৰ হিয়াৰিং লৈছোঁ, আৰু প্ৰপাৰ হিয়াৰিং লৈহে আমি গোটেই ইনক্লুজন ডিলিশ্যনটো আমি সমাপ্ত কৰিছোঁ। এইখিনিয়ে আজি ৰোলৰ ফাইনেল ৰোল পাব্লিছ হোৱাৰ বিষয়ত আপোনালোকক জনাব লগা, ক'ব লগা, আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ, যাতে ওদালগুৰি জিলাৰ সকলো ৰাইজে আজি ৰোল পাব্লিছৰ কথাটো গম পায়। তেখেতসকলে যদি ৰোলটো চায়, আৰু যদি ৰোলত কিবা যদি তেখেতসকলৰ তথ্য থাকিব লগা তথ্য নাথাকে, তেতিয়া তেনেকুৱা ক্ষেত্ৰত তেখেতসকলে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰক তেখেতসকলে জনাব পাৰিব।